নমস্কাৰ বন্ধুসকল, মই মনোৰঞ্জন বৰাই অন্য এটা আজি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এনেকুৱা এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। জীৱনৰ কোনোবা নহয় কোনোবা সময়ত এই সমস্যাটোত প্ৰায়বিলাক মানুহে ভুগি আছে। সেই সমস্যাটো কি জানেনে? আমি যেতিয়া ৰাতি শুওঁ, কেতিয়াবা এনেকুৱা হয় নহয়, ক'লা মানুহ এটাই বা ক'লা মাইকী মানুহ এজনীয়ে হেঁচা মাৰি ধৰে, মুখেৰে একো মাতিব নোৱাৰা হওঁ, হাত ভৰি লৰাব নোৱাৰা হওঁ, আৰু গোটেই পৰিৱেশটো চকুৰ আগত দেখি থাকোঁ, কিন্তু আমি একো তাৰ প্ৰতিকাৰ কৰিব নোৱাৰোঁ। আৰু অলপ পাছত যেতিয়া কোনোবাই হয়তো আমাৰ মুখৰ শব্দ শুনি উঠাই দিয়ে, সাৰ পুৱাই দিয়ে, তাৰ পাছত আমাৰ অত্যন্ত ভয় লাগে। জীৱনৰ কোনোবা নহয় কোনোবা দিনটোত আপোনালোক হয়তো এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে। বহুতে কবিৰাজৰ ওচৰলৈ যায়, তাবিজ দিয়ে, তাৰ পাছতো এই সমস্যাৰ সমাধান নহয়। আজি মই ক'ম এই সমস্যাৰ কি ধৰণে সমস্যা সমাধান কৰিব পাৰি, আৰু ইয়াৰ হোৱাৰ মূল কাৰণটো কি, আৰু এই ৰোগটো কি বুলি কোৱা হয়। সৰুতে যেতিয়া ময়ো অকলে শুবলৈ আৰম্ভ কৰিছিলোঁ, এই ধৰক 9-10 মান যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া মই অকলে শুবলৈ আৰম্ভ কৰোঁতে মোৰো সেই সমস্যাটো হৈছিল। আৰু মোকো ৰাতি একদম শুবই নোৱাৰোঁ। টোপনি অহাৰ পাছতে কিবা হেঁচা মাৰি ধৰিব, মই উশাহ নিশাহ ল'বলৈও কষ্ট পাওঁ, মুখেৰে মাতিবও নোৱাৰোঁ, হাত ভৰিও লৰাব নোৱাৰোঁ। মানে কি কৰিম কি নকৰিম লাগে, সেই সময়ত মৰিম মৰিম লাগি যায়। আৰু মোৰ মুখৰ হয়তো শব্দ অকণমানকৈ শুনি মা দেউতাই মোক সাৰ পুৱাই উঠাই দিছিল, আৰু সেইখিনি কথা সিমানতে যে একো নহয় বুলি মোক সাহস দিছিল। আৰু শেষত মই কি কৰিলোঁ, এটা বুদ্ধি কৰিলোঁ যে এইটোতো ভূতেই হয়, ভূতেই মোক হেঁচা মাৰি ধৰে। গতিকে মই এখন দা সুমুৱাই লৈছিলোঁ, মূৰৰ শিতানত গাৰুত তলত এখন দা সুমুৱাই লৈছিলোঁ। আজি সেই কথাটো মই আপোনালোকৰ সন্মুখত কৈছোঁ, আৰু ঘৰতো কোৱা নাই, ক'বলৈ তেতিয়া লাজ লাগে ন, যে সাহসত শুবলৈ লৈছোঁ আৰু ভয়ত দা ভৰাই লৈছোঁ। সেই দাখন ভৰাই মই এহাতে দাখন কাটি হৈ শুই থাকোঁ ধৰিলে। তেতিয়া লাহে 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 মোৰ মানে সেই সমস্যাটো নাইকিয়া হ'ল। এতিয়া আচল কথালৈ আহোঁ। এই যে মই কাটি হৈ শুবলৈ ল'লোঁ, ওপৰমুৱাকৈ নোশোৱা হ'লোঁ, সেই সমস্যাৰ সমাধানটো মোৰ তেতিয়াই হ'ল। আৰু পাছত যেতিয়া গম পালোঁ এইটো এটা ৰোগ, আৰু এইটো হৈছে আমাৰ নিজৰ শৰীৰতে শোৱাৰ যিটো আমাৰ পজিশ্যন, সেই পজিশ্যন যদি সঠিক নহয়, দিশটো সঠিক নহয়, তেতিয়াহ'লে এই সমস্যাটো হয়, আৰু প্ৰায়ভাগ মানুহে এই সমস্যাত ভোগে। এইটোক কোৱা হয় শ্লিপ পেৰালাইচিছ। যিসকলে জানে সেইসকলৰ কাৰণে এই ভিডিঅ'টো নহয়, আৰু যিসকলে নাজানে তেওঁলোকক কৈছোঁ এইটো শ্লিপ পেৰালাইচিছ বুলি কয়। আৰু প্ৰায়বিলাক মানুহে এইটো সমস্যাত ভোগে। ইয়াৰ কি ধৰণে প্ৰতিকাৰ কৰিব পাৰি মই 3টা কাৰণ ক'ম। আপোনালোকে যদি সেই 3টা কাৰণ মানি চলে, তেতিয়াহ'লে এই সমস্যাটো আৰু কেতিয়াও নহয়, আৰু আপোনালোকে বেলেগকো মোৰ দৰে ক'ব পাৰিব। প্ৰথম কথা হ'ল কি, আপুনি সদায় কাটি হৈ শুবলৈ চেষ্টা কৰিব, ওপৰমুৱাকৈ নুশুব। কাৰণ ওপৰমুৱাকৈ শুলে বহুত ক্ষেত্ৰত তাত চাপৰ সৃষ্টি হয়। যেনেকৈ আমি যেতিয়া ক'ৰবাত সকাম নাইবা অইন কিবা প্ৰসংগত আমি বহি থাকিবলগীয়া হয়, তেতিয়া কি হয়, আমাৰ ভৰিৰ দুখনো জিনজিনাই, কোনোবা এখন খুব বেছি জিনজিনাই আমি উঠিব নোৱাৰোঁ। সেইটো এক প্ৰকাৰৰ টেম্পৰৰী পেৰালাইচিছ হয়। টেম্পৰৰী পেৰালাইচিছ তেনেকুৱা ধৰণৰ হয়, আৰু এইটো শ্লিপ পেৰালাইচিছ বুলি কোৱা হয়। যাতে আমি চাপ নপৰাকৈ, শৰীৰৰ ওপৰত চাপ নপৰাকৈ আমি শুব পাৰোঁ, সেই ধৰণে আমি কাটি হৈ শুব লাগে, প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি, আমি শোৱাৰ সময়টো সঠিক কৰিব ল'ব লাগে। প্ৰত্যেক দিনাই প্ৰায় একে সময়তে আমি শুবলৈ চেষ্টা কৰিব লাগে, আৰু শুই উঠাৰ সোনকালে চেষ্টা কৰিব লাগে। 2 নম্বৰ কথা সেইটো। 3 নম্বৰ কথা হ'ল কি, আপুনি মানসিক চাপ যিমানেই দিনটোত নাথাকক, সেই চাপখিনি শুবৰ সময়ত নিজৰ মনলৈ নানি আপুনি সুন্দৰকৈ নিজৰ মনটো সবল কৰি শুই থাকক। একো বাহিৰৰ কথা চিন্তা নকৰাকৈ শুৱক। মাত্ৰ আপুনি টোপনি যাব লাগে। কাইলৈ ভাল দিন এটা আপোনাৰ কাৰণে অপেক্ষা কৰি আছে, সেই কথা চিন্তা কৰি আপুনি টোপনি যাওক। তাৰ পাছত আৰু দেখিব এই ভূতে হেঁচা মাৰি ধৰা কথাটো, কিবা কোনোবাই কয় নহয়, এই কিবা কিবি কয় আৰু ঢেৰ, গাঁৱৰ ভাষাত ঢেৰ কয়, আৰু বেজৰ ওচৰত গৈ তাবিজো ল'বলগীয়া নহয়। গতিকে এই ভিডিঅ'টো মই আপোনালোকলৈ এইকাৰণে বনালোঁ, যাতে এতিয়াতো ঠাণ্ডা দিন আহিছে ন, এই সমস্যাটো আৰু লাহে লাহে বেছিকৈ হ'ব। এতিয়া টোপনি বেছিকৈ হয়, গভীৰ হয়। গতিকে সকলোকে মই কৈ দিছোঁ সমাধানটো, আপোনালোকে কৰি চাব,
আৰু কাৰ কাৰ এই সমস্যাটো হৈছে জীৱনত এবাৰ হ'লেও পাইছে এই ইমান এটা ভয়ানক ৰাতি হৈ যায় ন সেইটো নিজে যি ভুক্তভোগী গম পায় গতিকে আপোনালোকে কমেন্ট কৰি জনাব যদি আপোনালোকৰ হৈছে আৰু আজিলৈকে যাতে যি এই বিষয়ে জনা নাছিলে তেওঁলোকক মই কথাটো ক'লো জনালো আপোনালোকে নজনাখিনিক ক'ব আৰু পাৰিলে ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰি দিব ধন্যবাদ শুভৰাত্ৰি